হেল্ল' এভৰিৱান, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা মাছৰ ৰেচিপি লৈ আহিছোঁ। মাছৰ মাথাৰ আজি মই মুড়ি ঘণ্টা বনাম মগুৰ দালি দি। ইয়াত তেলত মই অকণমান ইলাচি আৰু তেজপাত দিছোঁ, পিঁয়াজ জলকীয়া এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। এইফালে নহৰু পিচি ৰখা, আগতীয়াকৈ মই পিচি ৰাখিছিলোঁ নহৰু, সেইখিনি দিছোঁ। আৰু ইয়াত এতিয়া মই পিচি ৰাখিছিলোঁ জলকীয়াখিনি, সেইখিনি এড কৰিছোঁ। বিলাহী নিমখ অকণ দি ভাজি ল'ম। মুড়ি ঘণ্ট সকলোৱে বনাই খায়েই, মইনো কেনেকৈ বনাইছোঁ তাকে আপোনালোকৰ লগত অকণ শ্বেয়াৰ কৰি দিওঁ। এয়া মগুৰ দালি ভিজাই ৰাখিছিলোঁ অলপ আগতে, এইখিনি দি দিম ইয়াত। ধুনীয়াকৈ এইখিনি ভাজি ল'ম, ভাজি পানী অলপ দি এইখিনি সিজিব দিম। ইয়াত মছলা ৰেড চিলি, জিৰা, ধনিয়া দি দিম, হালধি, এতিয়া মই গৰম পানী এড কৰিম। ইয়াত মই কচুৰি মেথি দিছোঁ অলপ। কচুৰি মেথি দিলে গোন্ধটো বহুত ধুনীয়া আহে। আপোনালোকে ভাল পায়নে বাৰু? মই কিন্তু দিলে বহুত ভাল পাওঁ, গোন্ধটোতে খাওঁ খাওঁ লাগে। এতিয়া মই মাছখিনি দি এই মাছৰ মাথাখিনি ধুনীয়াকৈ ভাঙি দিম। হৈয়ে গৈছে প্ৰায় ৰেডি। মুড়ি ঘণ্ট ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। থেংক ইউ।